ধুমাছ বীজ। এই বীজটো দ্য ঘোষ্ট অফ দ্য ক্ৰাইম চাইল্ড বুলিও জনা যায়। এই বীজটো গুজৰাটৰ চুৰাট নামৰ ঠাইত অৱস্থিত। সেই বীজটো সেইকাৰণে বিখ্যাত যে এটা সৰু ল'ৰাৰ কান্দাৰ মাত শুনি পাই থাকে, কিন্তু সেই ল'ৰাটোক কোনেও আজিলৈকে দেখি পোৱা নাই। এই বীজটোত মানুহে জিৰণি ল'বলৈ নহয়, কিন্তু এই ল'ৰাটোৰ কান্দোন শুনিবৰ বাবেহে ভিজিট কৰিব বিচাৰে। আৰু বহুতো ভিজিটাৰ্ছে ৰিপৰ্ট কৰিছে যে তেওঁলোকে ক্লিয়াৰ আৰু লাউড মাতত এজন সৰু ল'ৰাৰ কান্দোন শুনি পায়। আৰু বহুত মানুহে সেই বীজটোত এই ল'ৰাটোৰ কান্দোন শুনি পাইছে, কিন্তু সেই বীজটোত এই ল'ৰাটোক কোনেও আজিলৈকে দেখি পোৱা নাই। এজন ফটোগ্ৰাফাৰে সেই ল'ৰাটোৰ কান্দোন শুনি পানীতে জাম্প মাৰি দিছিল। তেখেতে সেইটো ভাবিছিল যে পানীত এজন ল'ৰাই ডুবি গৈছে আৰু সেই ল'ৰাটোক নিশ্চয় সহায়ৰ প্ৰয়োজন হৈছে বুলি। কিন্তু পানীত জাম্প মাৰাৰ পিছতো তেখেতে কাকো দেখি পোৱা নাছিল। হঠাতে তেওঁ অনুভৱ কৰিলে যে তেওঁক কোনোবাই দ পানীলৈ ঠেলি নি গৈছে। তেওঁ বহুত শক্তিশালী আৰু সাহসী আছিল বাবে তেওঁ পানীৰ পৰা ওলাই আহিব পাৰিল। আৰু অকণমানো পলম নকৰি তেওঁ ঘৰলৈ উভতি আহিল আৰু সেই কথাখিনি মানুহবোৰক জনাই দিলে। সেই বীজটো আজিও বহুত বিখ্যাত আৰু সেই বীজটোৰ কান্দোনৰ মাতটো শুনিবৰ বাবে বহুত মানুহে সেই বীজটোত ভিজিট কৰিব আহে, কিন্তু ৰাতিত ভিজিট কৰিবলৈ সেই বীজটো কোনেও সাহস নকৰে। আপোনালোকে সেই বীজটো ভিজিট কৰিবলৈ দিনত বা ৰাতিত হওক সাহস হ'বনে? কমেণ্ট বক্সত জনাব। সেয়াই আছিল ধুমাছ নামৰ বীজৰ বাস্তৱিক কাহিনী। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।